তো গাইজ আপোনাৰ অসমৰ নতুন এটা ভিডিঅ'ত মই আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টোত আমি বহুৱা নৃত্যৰ বিষয়ে কথা পাতিম। তো আপোনালোকে নিশ্চয় কান্তাৰা চিনেমাখন চাইছে। এই কান্তাৰা চিনেমাখনত মানে আপোনালোকে দেখিছে মানে ভূতা কলা বুলি ডেন্স এটা হয়। ভূতা কলা বুলি ডেন্স এটা হয়, যোনটোত মানে আহি কিছুমান মানে গুড আৰু ইভিল স্পিৰিট আহি কেনে, ইভিল নহয় আচলতে গুড স্পিৰিট আহি কেনে পজেছ কৰি লয়। পজেছ কৰি সেই স্পিৰিট কেইটা মানে ধৰক দেৱা বুলি কয় সিহঁতি। ঠিক তেনেকে আমাৰ অসমতো কিছুমান একদম তেনেকুৱা ধৰণৰ কালচাৰ আছে, আৰু সেই কালচাৰটোৰ ভিতৰত আমি আজি বহুৱা নৃত্যৰ বিষয়ে কথা পাতিম। তো আমি বহুৱা নৃত্যৰ কথা জনাৰ আগতে আমি জানিব লাগিব বহুৱা শব্দটোৰ মিনিং কি। তো বহুৱা নৃত্যটোৰ মিনিং হৈছে, বহুৱা নৃত্য শব্দটোৰ মিনিং হৈছে বহু মিন্স বহুত, মিন্স স্পিৰিটবোৰ। তো সেয়াই বহুত স্পিৰিট হৈ মানে বহুত স্পিৰিটে আচলতে গছ গছনি আৰু যোনটো প্ৰকৃতিৰ ফাৰ্টিলাইজিং হয় সেই বস্তুবোৰ ৰক্ষা কৰে সিহঁতি স্পিৰিটবোৰে। তো সেইটোৱে হৈছে বহুৱা নৃত্যৰ মিনিং। আৰু নৃত্যটো কেলে কৰে মানে ধৰক এতিয়া গছ গছনি নহয়, সিহঁতৰ ফাৰ্টিলাইজিং যোনবোৰ প্ৰাকৃতিক এনিমেষ্টিক যোনবোৰ ফাৰ্টিলাইজিং থাকে এইবোৰক ৰক্ষা কৰিবলৈ এইটো কৰা হয় ইভিল স্পিৰিটৰ পৰা। তো এইটো এটা আমাৰ ফ'ক ডেন্স হয়। তো আপোনালোকে বহুতে হয়তো নাজানে, কিন্তু এইটো জানিব লাগে, কাৰণ কেলে আমাৰ এটা ঐতিহ্যৰ প্ৰতীক হয় এইটো। মই এটা ভিডিঅ' প্লে কৰিছোঁ, সেই ভিডিঅ'টোত চাব পাৰে আপোনালোকে মানে বহুৱা নৃত্য কেনেকৈ মানে পৰিৱেশন কৰা হয়। তো সেই নৃত্যটোত আপোনালোকে নিশ্চয় দেখা পাইছে যে কিদৰে মানুহকেইজনে মাস্ক চাস্ক পিন্ধি লৈছে আৰু কলপাতেৰে মেৰিয়াই লৈছে। তো এইটো হৈছে মানে এটা পৰিৱেশন। তো পৰিৱেশনত যোনকেইজনে পৰিৱেশন কৰিছে তেওঁলোকৰ গাত মানে স্পিৰিটটো আহি যায় বুলি বিশ্বাস আছে মানুহৰ। এই নৃত্য এপ্ৰিল মাহত মানে পৰিৱেশন কৰা হয়, কাৰণ এইটো সময়তে আমাৰ অসমৰ মানে ফাৰ্টিলাইজিং মানে নেচাৰেল এইবোৰ মানে ধৰক মানে ধান খেতি চান খেতি হয়, আৰু সেইবোৰক সুৰক্ষা দিবৰ কাৰণে এইটো টাইমতে এই নৃত্যটো পৰিৱেশন কৰা হয়। যদি আমি আন কথাৰে ক'বলৈ যাওঁ, বহুৱা নৃত্য হৈছে সোণোৱাল কছাৰীসকলৰ এটা পৌৰাণিক নৃত্য, য'ত মানে যোনবোৰ মানে স্পিৰিচুৱেল শক্তি থাকে সেইবোৰ আৰু মানুহৰ মাজত সংযোগ দেখুওৱা হয়। আৰু এই বহুৱা নৃত্যৰ মূল উদ্দেশ্য দুটাই। ফাৰ্ষ্টটো হৈছে, দুটা বুলি নহয় আচলতে বহুকেইটা আছে, তথাপি তাৰ ভিতৰত মই আজি দুটাই ক'ম। মানে কি হ'ল আপোনালোকক ক'ম মানে দুটা। তো এই দুটা হৈছে, ফাৰ্ষ্টটো হৈছে বহুৱা নৃত্যৰ জৰিয়তে যোনবোৰ ইভিল শক্তি থাকে, এই ইভিল শক্তিবোৰে আহি ধৰক ধাননি চাননি নষ্ট কৰা, এইবোৰ প্ৰাকৃতিক মানে বিভিন্ন অনিষ্ট কৰে। তো সেনেকাবোৰ শক্তিবোৰক দূৰ ৰখোৱা। আৰু 2 নম্বৰটো হৈছে যোনবোৰ ভাল স্পিৰিট থাকে। ভাল স্পিৰিট মানে যোনবোৰ মানুহৰ কাৰণে মানে ভাল, সেই স্পিৰিটবোৰক সন্তুষ্ট কৰোৱা। তো এই দুটাই বহুৱা নৃত্যৰ মূল উদ্দেশ্য হয়। বহুৱা নৃত্যৰ যোনটো পৌৰাণিক কাহিনী, সেই কাহিনীটোৰ মতে বহু পৌৰাণিক যুগত মানে মানুহবোৰে বিশ্বাস কৰিছিলে বা এতিয়াও বিশ্বাস কৰে, যেতিয়া মানে ধৰক গাঁও এখনত মানে কেতিয়াবা আহি মানে যোনবোৰ অপ্ৰকৃত শক্তি আহে, এইবোৰ শক্তিৰ জৰিয়তে ধান অনিষ্ট কৰা বা গাঁও এখনত মানে বেমাৰ আজাৰ অনা, এইবোৰ মানে কিছুমান অপ্ৰকৃত শক্তি আহি
এইবোৰ কৰে মানে। তো এই বুলি মানুহে বিশ্বাস কৰিছিল, আৰু সেই বিশ্বাসৰ মতে বহুৱা নৃত্যটো কৰি তেওঁলোকে প্ৰথমতে বহুৱা নৃত্যটো পিছত কৰিছিল। ফাৰ্ষ্ট ওজা পালি এইবোৰ আনি সিহঁতি এটা মানে হেৰি ক্ৰিয়েট কৰিছিলে। তো এইটো কৰাৰ পিছতে বহুৱা নৃত্যটো আহি সন্তুষ্ট কৰি যোনবোৰ ভাল স্পিৰিট থাকে সেই ভাল স্পিৰিটবোৰক সন্তুষ্ট কৰি যোনবোৰ বেয়া স্পিৰিট থাকে সেইবোৰ স্পিৰিটক খেদাই এই নৃত্যটো মানে পালন কৰিছিল। আগৰ পৌৰাণিক কাহিনী এইটো। তো গাইজ, বহুৱা নৃত্য আমাৰ সোণোৱাল কছাৰীসকলৰ মানে এটা অন্যতম নৃত্য হয়। যোনটো নৃত্যত মানে আপোনালোকেতো গম পালেই, বিভিন্ন দেৱ দেৱী আদিক আৰাধ্য কৰা হয়। তাৰ মাজৰে এজন দেৱতা হৈছে শিৱ, আৰু শিৱকে আমি পূজা কৰোঁ। তো শিৱ হৈছে বিভিন্ন ভূত প্ৰেত আদিৰ দেৱতা বুলিও শিৱক কোৱা হয় মানে। তো সেইটো কাৰণে শিৱক পূজা কৰা হয়। তো আচলতে শিৱক সন্তুষ্ট কৰিবলৈ আচলতে পূজাটো কৰা হয়। এইটো বাথৌ পূজা বুলি কয়। তো সেই বহুৱা নৃত্য তাৰে মাজৰ এটা অংশ হয়। আৰু আপোনালোকে এপ্ৰিলত এই নৃত্যটো অনুষ্ঠিত হয়। বিভিন্ন উজনি অসমৰ ডিব্ৰুগড়, তিনচুকীয়া আৰু ধেমাজি চাইডে বহুতত এই নৃত্যটো অনুষ্ঠিত হয়। অকল অসমত মানে ধৰক বহুৱা নৃত্যই নাই যোনটো এনেকুৱা ধৰণৰ ফ'ক চিষ্টেমত কৰা হয়। আৰু বহুত আছে নৃত্য, যেনেকৈ ওজাপালি নৃত্য, এইবোৰতো ডিফাৰেণ্ট কাহিনী আছে। চবৰে কাহিনী আমি মানে ভিডিঅ'ৰ জৰিয়তে প্ৰকাশ কৰিম। তো আপোনালোকে সেইটোৱে আৰু যোনে যোনে মানে আজিলৈকে চোৱা নাই, আপোনালোকে এবাৰ মানে নিজৰ চকুৰে চাবলৈ ট্ৰাই কৰিব। কেলৈ কি পাতে, বিভিন্ন জেগাত পাতে, আমাৰ ইয়াতো পাতে। তো আহিব পাৰে, চবে চাব পাৰে। তো সেইটোৱে, আমি এনেকেই কৃষ্টি সংস্কৃতিক মানে ৰক্ষণাবেক্ষণ দি থাকিব লাগিব। তো আজিলৈ ইমানে থৈছোঁ ভিডিঅ'টো। তো কালি নতুন এটা ভিডিঅ' বনাম। তো বাই এতিয়ালৈ।